নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক মই আপোনালোকৰ চিনাকি বন্ধু ফাইনেলি জুলাই মাহৰ আৰম্ভণিতে মই আহি পালোহি নয়ডা পৰে উত্তৰ প্ৰদেশত আৰু দিল্লী এনচিআৰতে পৰে এনচিআৰ মানে নেশ্যনেল কেপিটেল ৰিজন মানে দিল্লীৰ ওচৰ পাজৰৰ ডিষ্ট্ৰিক্টবোৰ নয়ডা দিল্লীৰ পৰা বহুত ওচৰ হয় মেইনলি নিউ দিল্লীৰ পৰা ইয়াত মোৰ প্ৰথম ভয় আছিল গৰম কিন্তু গৰম আছিল যদিও মোৰ এক্সপেক্টেশনতকৈ গৰম অলপ কমেই আছিল প্ৰথমে নয়ডাখন যদি কওঁ চাৰিওফালে অকল বিল্ডিং আৰু বিল্ডিং নয়ডাখন বেলেগ বেলেগ সেক্টৰ হিচাপে ভাগ কৰা আছে যেনে সেক্টৰ 70 সেক্টৰ 71 তেনেকৈ ধৰি লওক বেলেগ বেলেগ গাঁও ইণ্ডিয়াৰ বহুত ডাঙৰ ডাঙৰ কোম্পানীৰ অফিচ টিভি চেনেল সেলিব্ৰিটি ইউটিউবাৰৰ ঘৰ আছে নয়ডাত ইমান ডাঙৰ সিটি যদিও যেনিবা ভালেমান গছ-গছনি আৰু সাফ চিকুণ দেখিলো ৰাস্তাবোৰৰ কিনাৰে কিনাৰে হেউজিয়া গছবোৰ বহুত ধুনীয়াকৈ লগাই থোৱা আছিল নয়ডাত মই আছিলো পিজি লৈ ডাবল ৰুম মাহৰ ভাড়া ৭,৫০০ টকা খোৱা বোৱা ২ সাঁজ দিছিল আৰু শনিবাৰে দেওবাৰে ৩ সাঁজ দিছিল এইখন হৈ গ'ল মেনু খোৱা বোৱা মেনুত ভাল লাগে কিন্তু মই অলপ মছলা বেছি ফিল কৰিছিলো আৰু বৰ এটা হাইজেনিকও লগা নাছিল বাকি ৰুমত কুলাৰ আছিল আৰু এটেচ বাথৰুম ওচৰৰ পিজিবোৰত এচি আছিল যোনবোৰৰ ভাড়া ৮,৫০০ এতিয়া আহোঁ অলপ মোৰ অফিচৰ পিনে অহাৰ পাছদিনাই গুগল মেপ লৈ মই ওলাই গ'লো অফিচ বিচাৰি ৰাস্তাৰ সিপাৰে দেখিলোঁ অফিচটো আৰু প্ৰথমে নাজানিছিলোঁ যে ফুটব্ৰিজ থাকে বুলি আৰু সেইকাৰণে ৰাস্তা ক্ৰছ কৰাত লাগি গ'লোঁ ১৫ মিনিটমান লাগিল ৰাস্তাটো ক্ৰছ কৰোঁতে আৰু ফাইনেলি অফিচ পালোহি ফাৰ্ষ্ট টাইম ইমান ডাঙৰ গ্লাছ লগা বিল্ডিংবোৰ ওচৰত দেখিছিলোঁ বিল্ডিংবোৰ ওপৰৰ পৰা ভিউটো বহুত বেছি ধুনীয়া আছিল আপোনালোকে চাব পাৰে কাৰণ এনেকুৱা ভিউটো আগতে টিভিবোৰতে দেখোঁ চিনেমাবোৰত দেখোঁ মোৰ কাৰণেতো এইবোৰ সব নতুন আছিল দুপৰীয়া লাঞ্চ কৰিবলৈ কাৰণে কুপন ল'ব লাগিছিল এটা কুপনৰ দাম 40 টকা আৰু বাকি খোৱাৰ জেগাৰ পৰাও যোনটো ভিউ মানে ফিল হয় যে কিবা ডাঙৰ কিবা প্লেচ এটাত থকা নিচিনা বাই দ্য ৱে মোৰ অফিচটোৰ নাম আছিল ডাইৰেক্টৰ জেনেৰেল অফ হাইড্ৰ'কাৰ্বন মানে মেইনলি যিমানবোৰ হাইড্ৰ'কাৰ্বন ৰিলেটেড যেনেকৈ তেল গেছ কোম্পানী যেনেকৈ ONGC অইলৰ ধৰি লওক যিমানবোৰ আছে তেনেকুৱা কোম্পানীবোৰে ইণ্ডিয়াত পাৰ্টিকুলাৰ এৰিয়া এটাত ছাৰ্ভে কৰিবলৈ এৰিয়াটোৰ পাৰ্মিশ্যন লোৱাৰ পৰা বিডিং কৰাৰ পৰা ড্ৰিলিং আদি কৰা কামবোৰ মেনেজ কৰাৰ কাম হৈছে DGHৰ মই আহিছিলোঁ এমাহৰ কাৰণে অলপ কিবা কিবি শিকিবলৈ মোৰ লগত আৰু এটা লগৰ লগ পাইছিলোঁ সিও অসমৰে ওলাল আমাক বহিবলৈ কেবিন এটা দিছিল আৰু তাৰ পৰাও ধুনীয়া ভিউ আছিল প্ৰথম কেইদিনমানটো মোৰ অফিচটোলৈ আহিয়ে ভাল লাগিছিল মই য'তে ত'তে ফটো মাৰি ফুৰিছিলোঁ লিফ্ট আনকি ৱাশ্বৰুমতো কিন্তু লাহে লাহে সদায় এনেকুৱা লাইফটো যেন বৰ লাগিব তেনেকুৱা ফিল হৈছিল ইয়াত যেন চাৰিওফালে বিল্ডিংবোৰে আৱৰি থকা গলিয়ে গলিয়ে ঘৰ সেই গাঁৱৰ ঘৰৰ নিচিনা খোলা পৰিৱেশটো মিছ কৰিছিলোঁ বাকী মোৰ কাৰণে বাৰু এমাহ দিন ভালেই গৈছিল কিন্তু তথাপিও মোৰ মতে এনেকুৱা প্লেচত জব বা বিজনেছৰ কাৰণে থাকিবলৈ ভাল কিন্তু কিজানি লাইফ টাইম থাকিবলৈ গ'লে চবেই নোৱাৰিব এয়াই আছিল মোৰ বহুত সৰুকৈ নয়ডাত থকা কাহিনী বাকী ইয়াত থাকোঁতে অলপ দিল্লীলৈও ফুৰিবলৈ গৈছিলোঁ যোনটো এটা নেক্সট ভিডিঅ'ত লৈ পুনৰ লগ পোৱাৰ আশাৰে আপোনালোক ভালে থকাৰ কামনাৰে আজিলৈ ধন্যবাদ